আৰু লাইফত নকৰো নে ইপিনে দৰা ঘৰৰ মানুহ আহি পায় আৰু আজি সজাব গৈ আছো এগৰাকী এংগেজমেন্ট ব্ৰাইড আৰু যোৱা দুদিনৰ পৰা মোৰ গাটো ইমানে বেয়া হৈ আছে তাৰে কাৰণে মেডিচিন খিনিও পেক কৰি লগতে লৈ গৈ আছো কইনা ঘৰ পায়ে কইনাৰ মাকে ধূপ চাকি জ্বলাই এনেদৰে আমাক আদৰি নিব বুলি মই কিন্তু একেবাৰে আশা কৰা নাছিলো তেওঁলোকে ইমান মৰম আৰু আগ্ৰহ দেখুৱালে তাৰে কাৰণে মোৰ যে গা বেয়া হৈ আছে মই কিন্তু হেয়াও পাহৰি গলো যোৱাকালি ৰাতি মোৰ গাটো ইমানে বেয়া আছিলে আৰু গোটেই ৰাতিটো মোৰ টোপনি নহল এইটো ভাবিয়ে যদি মোৰ গাটো বেয়া হৈ যায় তেন্তে মই তাইক কেনেদৰে ৰেডি কৰাম তাইৰ ইমান বিশেষ এটা দিন আৰু ইমান আগতে তাই বুকিং দি থৈছিলে গতিকে বহুত বেছি ৰেসপন্সিবিলিটি আছিলে মোৰ তাইক ধুনীয়াকৈ আজিৰ দিনটোত তাই মনে বিচৰা লুকটো দিব আৰু যিয়ে নহওক গুটিখিনি কাম ভালদৰে হৈ গ'ল আৰু বহুত বেছি ধুনীয়া লাগিছিলে তাইও জনাইছিলে তাইৰ লুকটো তাইৰ বহুত বেছি ভাল লাগিছে বুলি আৰু এয়া কইনাৰ ভণ্টি কইনাৰ মেকআপ কমপ্লিট কৰি কইনাৰ ভণ্টিকো ৰেডি কৰালো তাইকো বহুত বেছি মৰম লাগিছিলে মেকআপ দুটা কমপ্লিট হোৱাৰ পাছত এয়া দৰা ঘৰো আহি পালে আৰু আজিৰ মৰম লগা কইনাজনীক কেনেকুৱা লাগিছে কমেন্ট এটা কৰিব দেই দৰা ঘৰ আহি পোৱাৰ পিছত আমি ওলাই দিলো তেন্তে আজিলৈ আহিছো বাই